নমস্কাৰ, ডিএছিৰ ফালৰ পৰা অৰ্থাৎ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে সকলোবোৰ ডিষ্ট্ৰিক্টৰ স্কুল অফ ইনস্পেক্টৰলৈ আৰু সকলোবোৰ ডিষ্ট্ৰিক্টৰ অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলৰ ফালৰ পৰা সেই সকলোবোৰ ডিষ্ট্ৰিক্টলৈ ছেপাৰেটলি এই নোটিছখন প্ৰকাশ কৰা হৈছে। এই নোটিছখনত কৈছে যে অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন গভৰ্নমেণ্ট প্ৰভিন্সিয়েলাইজ ভেঞ্চাৰ ছেকেণ্ডাৰী এণ্ড এইচএছ স্কুল are hereby directed not to allow the registration of class 9 and 11 students from any private school in the name of any government or provincialized school. Violation of this order may be viewed seriously and disciplinary action will be initiated against such institution as per rule. ঠিক তেনেকৈ এইটো সাউথ চালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টলৈ দিয়া হৈছে। যিহেতু মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেনেহ'লে এটা পৰ্টেল থাকে দৰ্পণ বুলি কোৱা হয়। এই দৰ্পণ পৰ্টেলত নিজ নিজ ইনষ্টিটিউশ্যনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। যিখন বিদ্যালয়ৰ নামত দৰ্পণ পৰ্টেল আছে সেইখন বিদ্যালয়েহে কেৱল এডমিশ্যন ল'ব পাৰিব, কিন্তু বহুতো বিদ্যালয়ত নিজ নিজ দৰ্পণ পৰ্টেল আজিলৈকে নাই। সেইকাৰণে এইবোৰ বিদ্যালয়ক ষ্টুডেণ্টসমূহক আমাৰ যিবিলাক গভৰ্নমেণ্ট বা প্ৰভিন্সিয়েলাইজ এইচএছ স্কুল আছে সেইবিলাকক মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাধা দিছে। তো কিন্তু এটা কথা উল্লেখ কৰিছে যে অৱশ্য যিবোৰ ইনষ্টিটিউটে নতুনকৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ডিভিজন 2ৰ পৰা একাডেমিক পাৰ্মিশ্যন লাভ কৰিছে কিন্তু এতিয়ালৈকে দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকৰ ইনষ্টিটিউটৰ টোকন নাম্বাৰ ব্যৱহাৰ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেইবোৰ ইনষ্টিটিউটৰ প্ৰফাইল সৃষ্টি কৰিবলৈ আৰু সেই অনুসৰি 2025-26 চনৰ বাবে নামভৰ্তি কৰাৰ বাবে SMS-ৰ জৰিয়তে প্ৰিন্সিপাল ছাৰক জনোৱা হ'ব। মুঠতে এই নোটিছখনৰ জৰিয়তে এইটোৱে জনোৱা হৈছে যে যিবোৰ ইনষ্টিটিউটৰ নিজা নিজা দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন নাই সেই ইনষ্টিটিউটৰ ক্লাছ 9 আৰু ক্লাছ 11ৰ ষ্টুডেণ্টক আমাৰ যিবোৰ গভৰ্নমেণ্ট বা প্ৰভিন্সিয়েলাইজ এইচএছ স্কুল আছে সেই স্কুলৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাধা প্ৰদান কৰা হৈছে। যদি কোনোবা ইনষ্টিটিউটে ৰেজিষ্ট্ৰেশ্যন কৰে তেনেহ'লে এই ইনষ্টিটিউটৰ প্ৰিন্সিপালৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। এই নোটিছখনত স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। ভিডিঅ'খন চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।